যেহেতু প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়ত বিহু পাতি আহিছে আৰু এইবাৰো আজিৰ দিনটোত আমাৰ বিদ্যালয়ত বিহু পাতিব তো সেয়ে ভাবিছোঁ বিহুত পিন্ধিবলৈ জাতীয় সাজপাৰ কেইযোৰমানটো লাগিব ৰেডি কৰি লওঁ বলক আছে কুৰ্তা ল'লোঁ আৰু চুৰিয়া এখেত হৈছে এসময়ৰ ঢোলৰ ওজা মঘাই ওজাৰ পালি বগাই ওজা তেখেতেই যোৱাকালি আমাৰ বিহুখন উদ্বোধন কৰিলে এইফালে বহিছে আমাৰ বিদ্যালয়ৰ ষ্টাফ আৰু আলহী অতিথিসকল আৰু এওঁলোক হ'ল বিহু দলৰ সদস্যসকল ৰেডি হৈ আছে বিৰাট ফূৰ্তি এতিয়া বিহু মাৰিব আৰু ইয়াতে বিহুখন প্ৰদৰ্শন কৰা হ'ব এইফালে নাচনীও ৰেডি হৈ আছে এইয়া বৰ্তমান বিহু আৰম্ভ হ'বলৈ ওলাইছে আৰু আদৰণি জনাইছে আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলে ক্লাছ 1ৰ পৰা 10লৈকে সকলোৱে অংশগ্ৰহণ কৰিছে আমাৰ মুকলি বিহু অনুষ্ঠানটোত আৰু তাতকৈও মেইন কথাটো হ'ল যিহেতু মাত্ৰ 4 দিনহে প্ৰেক্টিছ কৰা হৈছিল 4 দিন প্ৰেক্টিছ কৰি এনেকুৱা এটা বিহু নাচ প্ৰদৰ্শন কৰাটো বহুত ডাঙৰ কথা আৰু ৰিলটোত গোটেই বিহুটো দেখুৱাটো সম্ভৱ নহয়ও সেয়েহে আপোনালোকে গোটেই বিহুজোৰা আৰম্ভণিৰ পৰা শেষলৈকে চাবৰ বাবে মোৰ পেজটোত গৈ কালি ফেচবুক লাইভটোত চাবলৈ অনুৰোধ জনালোঁ ধন্যবাদ